নমস্কাৰ, মই কৃষ্ণমণি বৰাই আপোনালোক সকলোকে আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সৌসিদিনা কৈছিলোঁ যে ডেইলি ব্লগৰ দৰে ভিডিঅ' প্ৰস্তুত কৰিম, কিন্তু ক'বলৈ আচলতে ভাল হ'ল, কিন্তু ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ যাওঁতে যথেষ্ট কষ্ট হয়, আপোনালোকেও জানে। আৰু দিনত বিভিন্ন ধৰণৰ কাম থাকে, আৰু ঠাণ্ডা দিনত কি হয়, ৰাতিপুৱা হয় মানে সন্ধিয়া হয়গৈ, গতিকে নিজৰ বিভিন্ন ধৰণৰ কাম কিছুমান থাকে, সেইখিনি কাম কৰি আজৰি হোৱা মেলালে মানে ভিডিঅ' কৰাৰ কথাটো মনৰ পৰা আঁতৰিয়ে যায়। গতিকে আজি ভাবিছোঁ আকৌ প্ৰস্তুত কৰোঁ, আপোনালোকলৈ বুলি আগবঢ়াওঁ, মই নিজেও চাওঁ। আজি মোৰ প্ৰধান কামটো আছিল কিতাপখিনি ভালদৰে জাপি পেলোৱা, কিয়নো ঘৰৰ কিছুমান কাম কৰাৰ বাবে কিতাপখিনি মই সেই স্থানৰ পৰা অন্য স্থানলৈ লৈ গৈছিলোঁ। আৰু এতিয়া যিহেতু কামখিনি হৈছেগৈ, গতিকে মই কিতাপখিনি ভালদৰে আনি এনেদৰে ৰাখিলোঁ। বহুত কিতাপ নাই অৱশ্যে, যিখিনি আছে সেইখিনিকে অকণমান ভালদৰে ৰাখি থ'লে মানে সজাই থ'লে ভাল লাগে দিয়কচোন। গতিকে আজি কামটো কমপ্লিট কৰিলোঁ। কিতাপখিনি জাপি থকাৰ মাজতে মই পালোঁ বহুত বেছি পুৰণি, আমাৰ ককাহঁতৰ সময়ৰে, মানে ককাহঁতে যেতিয়া নামঘৰত নাটক কৰিছিল সেই সময়ৰে নাটক। খুব ধুনীয়াকৈ এনেদৰে লিখি লৈছিল তেওঁলোকে। এফালে কৌৰৱ পক্ষৰ প্ৰৱেশ আছে, তাৰ পাছতে পাণ্ডৱ পক্ষৰ প্ৰৱেশ এয়া লিখি থোৱা আছে, জহি খহি গৈছে আৰু এইবিলাক। আৰু সেই সময়ত যিহেতু লিখিয়ে ল'বলগীয়া হৈছিল, আজিকালি পৰ্যায়তহে আপোনাৰ প্ৰিণ্ট কৰিব পাৰি বা এনেকৈ DTP কৰি ল'ব পাৰি। গতিকে সেই সময়ত ককাহঁতে এনেদৰে নাটক পৰিৱেশন কৰিছিল, আৰু বহুত বেছি পুৰণি হৈ গ'ল। এফালে অৱস্থা বেয়াই হৈ গৈছে বুলিব পাৰি, কিতাপৰ মাজতে ওলালে। এইফালে কিতাপখিনি জপা শেষ হোৱা মানে আকৌ ইহঁত ওলালহি আমাৰ ঘৰ। আৰু আমাৰ ওচৰৰে যিখন বিদ্যালয় আছে, সেই বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী, পঞ্চম শ্ৰেণীৰ। আৰু ইহঁত হেনো কোনোবা এটা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যাব, গতিকে অকণমান গীতটো চাই দিব লাগে বুলি ক'লে। আৰু মই বৰ বিশেষ নাজানো, তথাপিও যিখিনি জানো সিহঁতৰ লগতে অকণমান গুণগুণালোঁ, আৰু কেনেকৈ পৰিৱেশন কৰিব লাগিব তাকে ক'লোঁ। গতিকে শুনকচোন সিহঁতিনো কি পৰিৱেশন কৰে। Thousand years later. সিহঁতৰ লগতে কিছু সময় থাকি গীত মাতবোৰ পৰিৱেশন কৰি মই নিজৰ প্ৰয়োজনীয় কাম কেইটামান কৰি আকৌ আহিলোঁ আমাৰ পুৰণা ভেটিলৈ। ইয়াতে যিহেতু খেতি কৰা হৈছে, মা দেউতা নবৌৰ পৰা আৰম্ভ কৰি পেহী জেঠাই সকলো লাগি ইয়াতে পুলি ৰুই আছে। আৰু ঘৰতে যিহেতু পচোৱা হৈছিলে পুলিবোৰ, গতিকে কোনো ধৰণৰ দৰৱ পাতি ব্যৱহাৰ নকৰাকৈ নিশ্চিন্ত মনে ঘৰতে খাব পৰাকৈ এয়াই হৈ যায়গৈ। আৰু গাঁৱত থকাৰ মাদকতাটো এইখিনিতে পৃথক যে আমি নিজে কিবা এটা কৰি নিশ্চিন্তভাৱে খাব পাৰোঁ, বজাৰলৈ বুলি আশা নকৰাকৈ। আৰু এনেকুৱা কামবিলাকত যেতিয়া সকলোৱে মিলি কৰা হয়, তাতো অকণমান পৃথক ভাল লগা এটা থাকে, নহয়নে? আৰু সেয়ে ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখি থওঁ আৰু আপোনালোকলৈও আগবঢ়াওঁ। এয়া হৈছে আমাৰ জেঠায়ে আইতাৰ গাটো বেয়া বুলি ক'লতে একদম ঘৰ পালেহি আমাৰ। আৰু এইবিলাক কামত জেঠাই খুব খৰতকীয়া, গতিকে জেঠাইও লাগি গৈছে। আৰু এতিয়া সকলোৱে যিহেতু খেতি বাতি কৰি উঠাই আজৰি হৈছে, আৰু এফালে শাক পাচলি কৰিবলৈ বুলি একদম যা যোগাৰ কৰিছে। গতিকে আজি ভিডিঅ'টো আপোনালোকলৈ এনেদৰে আগবঢ়ালোঁ। আৰু ভিডিঅ'টো কৈছোঁৱেই যে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ যাওঁতে যথেষ্ট কষ্ট হয়, প্ৰত্যেকৰে কষ্ট হয় আচলতে, আৰু পাহৰিও থকা হয়। তাৰ মাজেৰে এইকেইটা ভিডিঅ' মই কৰি ৰাখিলোঁ, আৰু দ্বিতীয়টো ব্লগ হিচাপে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।